দৰাচলতে চাওক ৰঞ্জন দৈমাৰী ডাঙৰীয়া তথা NDFBৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট DR নাবলা ওৰফে ৰঞ্জন দৈমাৰী ডাঙৰীয়াক আগতেই স্পেচিয়েল জাজে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিত কৰিছিলে। কিন্তু কথাটো হ'ল যোৱাকালি আকৌ সেই ৰায়কে বাহাল ৰাখিলে গুৱাহাটীৰ মহামান্য উচ্চ ন্যায়ালয়ে। এতিয়া কথাটো হ'ল লিগেল পইণ্টত কথাখিনি মানুহে লিগেল পইণ্টৰে লিগেল ভিউখিনি দিব, কিন্তু আমি যিহেতু সাধাৰণ ৰাইজ আৰু মই যিহেতু মানে BTR চুক্তিটোৰ বা তৃতীয় বড়ো শান্তি চুক্তিত কিঞ্চিতভাৱে হ'লেও অলপভাৱে হ'লেও অৱদান আগবঢ়াবলৈ সক্ষম হৈছিলোঁ। তো এজ এ NDFBৰ মধ্যস্থতাকাৰী হিচাপে মই যিখিনি কাৰ্যকলাপ আগবঢ়াইছিলোঁ সেই অভিজ্ঞতাৰে মই ক'ব বিচাৰোঁ যে অসমৰ ৰাইজৰ এটা অনুভাৱনা আছে বা তেওঁলোকে এটা ভাবিছে যে ৰঞ্জন দৈমাৰী ডাঙৰীয়াই 30 অক্টোবৰত যি চিৰিয়েল ব্লাষ্ট কৰিছিলে 2008 চনত আৰু NDFBয়ে বিভিন্ন যে কাৰ্যকলাপ চলাইছিলে হিংসাত্মক কাৰ্যকলাপ, তো তাৰ বিৰুদ্ধে তেওঁক শাস্তি মানে প্ৰাপ্য হিচাপে তেওঁক প্ৰদান কৰা হৈছে। কিন্তু কথাটো সেই ধৰণৰ নহয়। এটা টকাৰ যেনেকৈ ইপিটি আৰু হিপিটি থাকে, হেডছ আৰু টেইলছ। আজি যদি আমি হেডছৰ কথাটো ক'বলৈ যাওঁ তেতিয়াহ'লে নিশ্চিতভাৱে ৰঞ্জন দৈমাৰী ডাঙৰীয়াই ভুল কাম কৰিছে, হিংসাত্মক কাম কৰিছে, বম ব্লাষ্টত জড়িত থকা বুলি আইনৰ কাঠগড়াত প্ৰমাণিত হৈছে। গতিকে তেওঁক ন্যায়ৰ আদালতে তেওঁক শাস্তি বিহিত কৰিছে আৰু যাৱজ্জীৱন কাৰাদণ্ডৰে সশ্ৰম কাৰাদণ্ড বাহাল ৰাখিছে। কিন্তু আমি কেৱল টকাৰ ইপিটিটো চালে নহ'ব, আমি হিপিটিটোও চাব লাগিব। ন' ডাউট তেওঁ এজন হিংসাকাৰী বুলি অভিহিত কৰা হৈছে, ন' ডাউট তেওঁক এজন হত্যাকাৰী বুলি কোৱা হৈছে, ন' ডাউট মিডিয়াত তেওঁক এজন মানে উগ্ৰপন্থী দুৰ্ধৰ্ষ নেতা বুলি কোৱা হৈছে। কিন্তু আমি BTRৰ ৰাইজে বা BTADৰ ৰাইজে বিগত 3-4 দশকৰ পৰা ইয়াতে যোনে বসবাস কৰিছে তেওঁলোকে এটাই কথা অনুভৱ কৰিব যে আমাৰ পেটৰ তাৰণাটো আমি গম পাওঁ। আৰু গতিকে BTRৰ ৰাইজে বিচাৰে যে যি অস্ত্ৰৰ ৰজনজননী ইয়াতে বিগত দশকত চলি আছিলে, যি বিজনেছ কৰিলে ইয়াতে এটা উপদ্ৰৱৰ নিচিনা তাণ্ডৱৰ নিচিনা পৰিস্থিতি আছিলে, কোনো শান্তিত বিজনেছ কৰিব পৰা নাছিলে, ৰাতি শান্তিত ওলাব পৰা নাছিলে, কিন্তু সেই অৱস্থা আজি কিন্তু পৰিত্ৰাণ ঘটিলে। আজি BTR চুক্তি বা তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আজি মানুহে উলহ মালহেৰে পূজা পাৰ্বণ, আজি মানুহে উলহ মালহেৰে তেওঁলোকে নানা উৎসৱ তেওঁলোকে উদযাপন কৰিব পাৰিছে, ব্যৱসায়ো তেওঁলোকে অতি সুখেৰে তেওঁলোকে কৰিব পাৰিছে। তো BTRৰ ৰাইজে এটা কথাই বিচাৰে যে কিছু এৰা ধৰাৰ মাজতে যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ যশস্বী গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়া তেওঁলোকে যাতে আইনৰ প্ৰচিডিঙৰ জৰিয়তে, যিহেতু এতিয়া হাইকোৰ্টত সেই শাস্তি বাহাল ৰখা হৈছে, আইনৰ প্ৰচিডিঙৰ জৰিয়তে যাতে তেওঁলোকে ৰাজনৈতিক সদিচ্ছা দেখুৱাই তেওঁলোকে যাতে পলিটিকেল ইণ্টাৰেষ্ট দি চেম্পেথেটিকেলি গোচৰটো কনচিডাৰ কৰে আৰু ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈকে যাতে সেই ফাইল প্ৰেৰণ কৰি ৰঞ্জন দৈমাৰী ডাঙৰীয়াক শান্তিৰ স্বাৰ্থত যাতে সমাধান কৰিবৰ কাৰণে প্ৰক্ৰিয়া অতি শীঘ্ৰে আৰম্ভ কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ আপোনালোকে জানেই চাগে আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেও এটি গীতৰ জৰিয়তে গাই থৈ গৈছিলে যে কিছু দিব লাগে কিছু ল'ব লাগে এই সমাজতে, তো এৰা ধৰা কৰিব লাগিব, এৰা ধৰাৰ মাজতে শান্তি আহিব বুলি মই আশা কৰিছোঁ।